হেল্ল' এভৰিৱান, আজি ৰাতিপুৱাই ওলালোঁ বাহঁতৰ ঘৰলৈ বুলি। আহি পায়ে ভাগিনৰ হাতত চকলেট এটা দিলোঁ। কি যে ফূৰ্তি তাৰ। এইফালে ডান্সো ষ্টাৰ্ট হ'ল। তাৰপিছত সি আৰু মই তাৰ চাইকেলখনত উঠিলোঁ। সি মোক টানি টানি নিছে উঠিব লাগে। চকু বহুত বেছি উৎপতীয়া। এয়া দেখিছেনে ক'ত ফচি গৈছে সি। বায়ে বনাইছিলে পাৰ মাংস, তাৰে মই লেগ পিচটো ল'লোঁ। এইবাৰ আকৌ পুলিচৰ ড্ৰেছযোৰ ওলাইছে, মোক পিন্ধি দেখাব। বহুত দিনৰ মূৰত লগ পাইছে যে মোক, সেয়ে তাৰ বহুত ফূৰ্তি। যি নতুন খেলা বস্তু আনিছে চব দেখাই গৈছে এফালৰ পৰা। এইবাৰ পুলিচৰ টুপিটো মোক পিন্ধাই দিছে, লগত হুইচেলটোও দিছে, মই বজাব লাগে। ময়ো বজাই দিলোঁ। বাচ্ছাৰ লগত বাচ্ছা হয়, ময়ো ভাল পাওঁ। দিনটো পুতুককৈ গুচিয়ে গ'ল। অহা টাইমত ইমান বেয়া লাগিছিল তালৈ, জল্দি বাই দি গুচি আহিলোঁ। সি আহিবই নিদিয়ে। আজিলৈ আহিছোঁ।